নমস্কাৰ আপোনালোকক স্বাগতম মোৰ ইউটিউব চেনেল ৰচন গোৱালালৈ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে বুলি। তো ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। চাওক, জীৱনৰ আটাইতকৈ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী HSLC এণ্ড HS আমাৰ অসম চৰকাৰে কোভিড মহামাৰীৰ কাৰণে বাতিল কৰিবলগীয়া হ'ল। এই পৰীক্ষা দুখন কেৱল অসম চৰকাৰে নহয়, দেশৰ বিভিন্ন ৰাজ্য চৰকাৰে এই দুখন পৰীক্ষা বাতিল কৰিবলগীয়া হ'ল। তো বাতিল কৰিলে ঠিকে, এতিয়া মাৰ্ক কেনেকৈ দিব, ছাত্ৰ ছাত্ৰীসকলক নম্বৰ কেনেকৈ দিব, চাৰ্টিফিকেট কেনেকৈ দিব, মাৰ্কশ্বিট কেনেকৈ দিব, এইবিলাকৰ কাৰণে দুখনকৈ 9জনীয়া কমিটি গঠন কৰি দিয়া হৈছিল। 17 জুনত আমাৰ ৰমেশ পেগু শিক্ষামন্ত্ৰী ছাৰ ডাঙৰীয়াই দুখন কমিটি গঠন কৰি দিছিল। তো দুখন কমিটিয়ে ৰমেশ পেগু ছাৰক প্ৰতিবেদন দাখিল কৰি আছে। ইভ্যালুৱেশ্যন প্ৰক্ৰিয়াটো কেনেকৈ হ'ব, মাৰ্ক কেনেকৈ দিব ছাত্ৰ ছাত্ৰীসকলক। তো এইটো আমাৰ যোৱাকালি সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ ৰমেশ পেগু ছাৰ ডাঙৰীয়াই ৰাজহুৱা কৰিলে যদিও তথাপি মই আপোনালোকক অলপ ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। তো চাওক, আমাৰ HSLCৰ কাৰণে দুখনকৈ ফৰ্মুলা প্ৰস্তুত কৰা হৈছে। যিসকল বিদ্যালয়ত, কিছুমান বিদ্যালয়ত ক্লাছ 10ৰ একো ৰিপৰ্ট নাই, ছাত্ৰ ছাত্ৰীবিলাকৰ একো পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই দশম শ্ৰেণীৰ কোভিড মহামাৰীৰ কাৰণে। তো সেই সকল বিদ্যালয়ৰ কাৰণে এটা ফৰ্মুলা প্ৰস্তুত কৰিছে। এই ফৰ্মুলাটো হ'ল 70+30। নৱম শ্ৰেণীৰ নম্বৰৰ পৰা 70% লোৱা হ'ব, আৰু যিটো 30% এইটো দশম শ্ৰেণীৰ প্ৰেক্টিকেলটো জমা দিছে, প্ৰেক্টিকেল ব্যৱহাৰিক এইবিলাক জমা দিছে, এইবিলাকৰ পৰা আৰু ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ, উপস্থিতি আৰু ব্যৱহাৰ এইবিলাকৰ পৰা চাই নম্বৰ দিব। তো আৰু নৱম শ্ৰেণীৰ পৰা ছাবজেক্ট ৱাইজ 70 মাৰ্কছকৈ লোৱা হ'ব। তো এইটো হ'ল আমাৰ নৱম যিসকল বিদ্যালয়ত একো পৰীক্ষা দশম শ্ৰেণীত অনুষ্ঠিত কৰিব পাৰে সেই সকল বিদ্যালয়ত। আৰু চাওক, এই 30% নম্বৰ যোনটো স্কুলৰ পৰা বিদ্যালয়ৰ শিক্ষকক দিব দিছে, এই নম্বৰটো বিদ্যালয়ৰ শিক্ষকে যধে মধে যে ছাত্ৰটোক শিক্ষকটোৱে বেয়া পায় এনেকৈ দিব নোৱাৰে। এইসকলৰ কাৰণে এটা সীমাবদ্ধতা আছে। প্ৰিভিয়াছ মানে আগৰ 3 বছৰৰ স্কুলৰ ৰেকৰ্ড কেনেকুৱা হৈছিল, মেট্ৰিকত কিমানজনে ফাৰ্ষ্ট ডিভিজন পাইছিল, ষ্টেণ্ড কিমানজনে কৰিছিল, লেটাৰ কিমানজনে পাইছিল, এইসকল চাইহে দিব পাৰিব, এটা সীমাবদ্ধতা আছে। তো এইটো হ'ল যোনসকল বিদ্যালয়ত দশম শ্ৰেণীত একো পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই সেইসকল বিদ্যালয়। আৰু এটা ফৰ্মুলা প্ৰস্তুত কৰি দিছে যোনসকলে দশম শ্ৰেণীত কিছু পৰীক্ষা পাতিব পাৰিছে। এই ফৰ্মুলাটো হ'ল 40+40, 40+40+20, 100। নৱম শ্ৰেণীৰ নম্বৰৰ পৰা 40% লোৱা হ'ব, দশম শ্ৰেণীৰ পৰা 40% লোৱা হ'ব। 40%, 80% এক্সামৰ পৰা লোৱা হ'ল, আৰু যিটো হ'ল 20% এইটো ছাত্ৰজনৰ উপস্থিতি, এটেণ্ডেঞ্চ, প্ৰেক্টিকেল, ব্যৱহাৰ এইবিলাক চাই দিয়া হ'ব। এই 20%তো সীমাবদ্ধতা আছে। যোৱা 3 বছৰত ব্যৱহাৰ স্কুলখনৰ মানে ৰিজাল্ট কেনেকুৱা হৈছিল মেট্ৰিকত, এইটো চাইহে দিব পাৰিব। তো এইটো হ'ল মেট্ৰিকল। আৰু হায়াৰ ছেকেণ্ডেৰীৰ বাবেও ফৰ্মুলা প্ৰস্তুত হৈছে। আৰ্টছৰ বাবে এটা, কমাৰ্চ আৰু ছায়েন্সৰ বাবে, আৰ্টছ কমাৰ্চৰ বাবে এটা আৰু ছায়েন্সৰ বাবে এটা, কলা আৰু বাণিজ্যিক শাখাৰ বাবে এটা আৰু বিজ্ঞান শাখাৰ বাবে এটা। তো বিজ্ঞান শাখাৰ বাবে ফৰ্মুলাটো হ'ল 50+30+10+10। এই 50%টো মেট্ৰিকৰ আটাইতকৈ 3টা ছাবজেক্টত বেছি পোৱা নম্বৰহে লোৱা হ'ব। যোন 3টা ছাবজেক্টৰ আটাইতকৈ বেছি পাইছে এইটো প্লাছ কৰি তাৰ পৰা 50% লোৱা হ'ব। আৰু 30 ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত বিভিন্ন এই প্ৰেক্টিকেল হৈছে, এই প্ৰেক্টিকেলৰ পৰা বা কিছুমান ইউনিট টেষ্ট যেনেকুৱা পৰীক্ষা হৈছে ইয়াৰ পৰা 30% লোৱা হ'ব। আৰু 10+ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি আৰু প্ৰেক্টিকেল চাই বা মানে ব্যৱহাৰ চাই দিব পাৰিব। তো 50+30+10 90 হৈ গ'ল। এই 90%ৰ ওপৰত আৰু 10%টোৱে দিব, এইটো দিব শিক্ষা সংসদে, বৰ্ডে, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল দিব। 90% এইটো হৈ গ'ল, আৰু 10% এইটো, এই 90%ৰ ৰিজাল্ট চাইয়ে 10%টো দিয়া হ'ব। তো এইটো সকল আমাৰ ছায়েন্স বিজ্ঞান শাখাৰ ফৰ্মুলা। আৰু যিটো আমাৰ আৰ্টছ আৰু কমাৰ্চ, কলা আৰু বাণিজ্যিক শাখাৰ ফৰ্মুলা, এইটো হ'ল এইটোতো হেম ফৰ্মুলা 50+30+10+10। 50টো হ'ল মেট্ৰিকৰ আটাইতকৈ 3টা ছাবজেক্টত বেছি পোৱা নম্বৰ। যিকোনো 3টা ছাবজেক্টত বেছি পাইছে 3টা নম্বৰ প্লাছ কৰি তাৰে পৰা 50% লোৱা হ'ব। তো 50% লোৱা হ'ব। আৰু 30%তো আৰ্টছত প্ৰেক্টিকেল নাথাকে, আৰ্টছত থাকেই 2-3টা ছাবজেক্টত, জিঅ'গ্ৰাফী আৰু কিবা কিবি থাকে। তো এই 30%টো ছাত্ৰজনৰ উপস্থিতি
ডিচিপ্লিন কিমান ক্লাছ কৰিছে কিমান ক্লাছ কৰা নাই কলেজত বা স্কুল বিদ্যালয়ত কিমান দিন উপস্থিত আছিল সেইবিলাক চাইহে লোৱা হ'ব তো 50 + 30 তো লোৱা হ'ল আৰু 22 এইবিলাকৰ নম্বৰ চাই বা স্কুলৰ ডিচিপ্লিন চাই কিমান আছিল এইবিলাক চাইহে শিক্ষা সংসদে দিব তো এইটো হৈ গ'ল 100 আৰু মানুহবিলাকে কৈ আছে যে চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট এইবাৰৰ ছাত্ৰ ছাত্ৰীসকলে চাকৰি নাপাব চৰকাৰী চাকৰিৰ সুবিধা নাপাব এইটো নহয় চাকৰি পাব কিন্তু কিছুমান চাকৰিত এইবিলাক চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো কাম নহ'ব যেনেকৈ আসাম টেট আৰু বিভিন্ন কিছুমান চাকৰি আছে এইবিলাকত এই চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন কাম নহ'ব এইবিলাকৰ কাৰণে আমাৰ অসম চৰকাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টে এটা স্পেশাল HSLC and HS এক্সাম পাতিব এই বছৰ ছেপ্টেম্বৰ নহ'লে অহা বছৰত তো এই স্পেশাল টেষ্টটো মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম তো এইটো নহয় যে এইবাৰৰ ছাত্ৰ ছাত্ৰীসকলে চাকৰি পাব কিছুমান নাপাব আসাম টেটো পাব কিন্তু এইবিলাকৰ কাৰণে পৰীক্ষা পতা হ'ব এইবিলাক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব তো চাৰ্টিফিকেটখনৰ কাম আৰু মাৰ্কশ্বিটখন যে বনাই আছে যেনে তেনেতো এনেতো নম্বৰ বহাই দিয়া নাই না এইবিলাকৰ নম্বৰটো বহাই দিছে নৱম শ্ৰেণীত এই নম্বৰ চাইহে বহাই দিব বা 10ত আপোনালোকে এক্সামটো দিছে আপোনালোকৰ ডিচিপ্লিন চাইহে নম্বৰ দিব তো কাম আছে এইটো নহয় যে কি বিভিন্ন মানুহে কৈ আছে যে মাৰ্কশ্বিটখনৰ তহঁতৰ কাম নাই মাৰ্কশ্বিটখনৰ কাম আছে বাছ যোৱাকালি আমাৰ ৰণেশ পেগু ছাৰে কৈছে যে আসাম টেট আৰু কিছুমান চাকৰিত এইখন মাৰ্কশ্বিটখন কাম নাহিব এই কাৰণে এই আসাম টেটত চাকৰি পাব ছাত্ৰ ছাত্ৰীসকলে এইবাৰত কিন্তু তাৰ কাৰণে এটা স্পেশাল HSLC and HS এক্সাম পতা হ'ব তো আৰু এই স্পেশাল HSLC and HSটোকে এইটো মই আপোনালোকক এটা নেক্সট ভিডিঅ'ত ভালকৈ বুজাই দিম তো আশা কৰোঁ সকলোৰে ৰিজাল্ট ভালে হ'ব বুলি তো ঘৰতে থাকক তো আজিলৈ ইমানেই লগ পাম এটা নতুন ভিডিঅ'ত ঘৰতে থাকক সুৰক্ষিত থাকক মাস্ক পৰিধান কৰক আৰু বিনা কাৰণত বাহিৰত ওলাই নাযাব টিল এণ্ড টাটা বাই বাই